ভুবন বাদ্যকৰৰ কাঁচা বাদামৰ নতুন ৰূপ বাংগা টুটা বুবু বাংগা টুটা আমি লৈ না সেউৰৰ বালা কুন্তা কাঁচা বাদামৰ নতুন ৰূপ দিলে দবকাৰ ইছলামউদ্দিনে আমি শুধু লৈ মঞ্চৰ বাংগা টুটা আপুনিও শুনক ইছলামউদ্দিনৰ গানটো বাংগা টুটা বুবু বাংগা টুটা আমি লৈ না সেউৰৰ বালা কুন্তা আৰু ভাল লাগিলে ভিডিঅ'টি শ্বেয়াৰ কৰি ভাইৰেল কৰি দিয়ক ইছলামউদ্দিনক কাঁচা বাদাম খ্যাত ভুবন বাদ্যকৰ কথা মনত আছেনে আপোনালোকৰ ৱেষ্ট বেংগলৰ সেইগৰাকী কাঁচা বাদাম গান গাই বিশ্বজুৰি খলকনি সৃষ্টি কৰিছিল কেৱল খলকনি সৃষ্টি কৰা নহয় তেওঁৰ জীৱন সলনি হৈ গৈছিল সেই কাঁচা বাদাম গানটো গাই আৰু দবকাৰ এগৰাকী যুৱকে কাঁচা বাদামৰ সেই গানটোৰে এটা নতুন ৰূপ দিছে ভাঙা চিঙা ব্যৱসায় কৰে তেওঁ এনেদৰে ঠেলা লৈ পেলাই ঘূৰা পৰিলক্ষিত হয় আমি যুৱকজনক প্ৰথমে দেখুৱাই লৈছোঁ আমি কথা পাতিম তেওঁৰ